দুখৰ কথা যে তেখেতসকলে যি গভৰ্ণৰ ৰুল কৰিলে সেই গভৰ্ণৰ ৰুলৰ সময়ত যোৱা 6 মাহত আমাৰ বিটিচি অঞ্চলত 1 টকা উন্নয়নৰ কাম নহল বিভিন্ন জাতি গোষ্ঠীৰ যিটো জাতীয় সমস্যা সমাধান কৰাৰ যিটো আমাৰ প্ৰচেষ্টা আছিল এই প্ৰচেষ্টাবোৰ গোটেইটো বন্ধ কৰি দিলে যোৱা কয়েক মাহত আমাৰ অঞ্চলৰ বানপানীৰ উপদ্ৰৱ আমি সবেই মানে দেখিবলৈ পাইছো আৰু আমি সন্মুখীন হ'ব লগা হৈছে বহুত গাঁও বানপানীৰ দ্বাৰা উঠাই লৈ যোৱা হ'ল ৰাস্তা বান সবে ভাঙিল কিন্তু সেইবোৰ মেৰামতি কৰিবৰ কাৰণে গভৰ্ণৰৰ আণ্ডাৰত যিটো বিটিচি চৰকাৰ এতিয়া চলি আছে তাৰ পৰা 1 পইচা অনুদান তাতে দিয়া নহল গতিকে আকৌ এই দলবোৰে এই মানুহবিলাকে এই ষড়যন্ত্ৰ কৰা ব্যক্তিসকলে আকৌ বিটিচিৰ যিটো গভৰ্ণৰ ৰুল 6 মাহৰ কাৰণে ইম্প'জ কৰিব লাগে বুলি এতিয়া আৰু মুভ কৰি আছে আৰু ইয়াৰ কাৰণে কয়েকজন এলিজিবল ব্যক্তিবিলাকে ষ্টেটমেণ্ট দিছে যে বিটিচিৰ এতিয়াও ইলেকশ্যন কৰাৰ কোনো পৰিস্থিতি নাই বুলি কৈছে বিটিচিৰ যদি ইলেকশ্যন কৰে তেতিয়াহ'লে সেই বঙাইগাঁৱৰ মানুহবিলাকে বিটিচিৰ কাৰণে মৰিব বোলে কোভিডত কৰোনা হৈ পেলাই বঙাইগাঁৱৰ মানুহ মৰিব বৰপেটাৰ মানুহ মৰিব মংগলদৈৰ মানুহ মৰিব ধুবুৰীত মানুহ মৰিব বুলি কৈছে সেইটো আপোনালোকে সবে টিভিত দেখিছে মোবাইল আছে ইমান দুখৰ কথা যি সময়ত বিটিচিৰ এজনো কৰোনা পেচেণ্ট নাছিল অসমৰ পেচেণ্ট হৈছিল আমি কোনোদিন কোৱা নাই এই অসমৰ কাৰণে বিটিচি বাকীয়ে আজিৰ দিনত কৰোনাৰ ভুক্তভোগী হৈছে বুলি আমি কোনোদিন কোৱা নাই কিন্তু বিটিচি ইলেকশ্যন হ'লে এই ওচৰ চুবুৰীয়া ডিষ্ট্ৰিক্টৰ অসমৰ মানুহবিলাকে কৰোনাৰ ভিকটিম হ'ব বুলি ইৰেছপন্সিবল ব্যক্তিয়ে মষ্ট ইৰেছপন্সিবল ষ্টেটমেণ্ট দিয়াটো আমি সকলোৱে জানো আৰু তাতো কৈছে যে বিটিচি ইলেকশ্যন হ'লে বোলে অক্সিজেনৰ অভাৱ হ'ব এজন মন্ত্ৰীয়ে কৈছিলে যে আমাৰ অক্সিজেনৰ অভাৱ নাই যেতিয়া জাৰ্নেলিষ্টবিলাকে বিভিন্ন কথা সুধিছিল সেইটো সময়ত মন্ত্ৰী এজনে ক'লে যে আমাৰ অক্সিজেনৰ অভাৱ নাই কিন্তু অন্য ডাঙৰ মন্ত্ৰীয়ে আকৌ ক'লে যে বিটিচিৰ যদি ইলেকশ্যন হয় তেতিয়াহ'লে কৰোনা বেমাৰী ইমান বাঢ়িব যে অসমত অক্সিজেনৰ অভাৱ হৈ যাব আমি ৰেছপন্সিবল নহ'ম আমি কোনো ধৰণৰ দায়িত্ব ল'ব নোৱাৰিম এনেকুৱা কথা কৈছে এইটোৱে তেনেকুৱা নহয় আপোনালোকে চিয়ৰ হওক আপোনালোকে বুজি লওক যে সেইটো অক্সিজেন অভাৱৰ কাৰণে আমাৰ বিটিচি ইলেকশ্যন বন্ধ কৰিব নোৱাৰে কোনোতো লিখা হোৱা নাই আজি পৃথিৱীত আমি দেখিবলৈ পাইছো সবতকৈ বেছি কৰোনা বেমাৰী ওলাইছে আমেৰিকা কিন্তু আমেৰিকা প্ৰেচিডেণ্ট ইলেকশ্যন হ'বলৈ গৈ আছে ইয়াৰ কাৰণে প্ৰেচিডেণ্টক লৈ পেলাই যিমান বোৰ ইণ্টেলেকচুৱেল আমেৰিকান বিলাকে লাখ লাখ আমাৰ নিচিনা হাজাৰত নহয় তেখেতসকলৰ লাখ লাখ মানুহ গোট খাই পেলাই কেম্পেইন চলি আছে মিটিং চলি আছে আপোনালোকে সকলোৱে জানে আজি বিভিন্ন দেশ মালিক লৈ পেলাই আৰু অন্যান্য দেশত প্ৰেচিডেণ্টৰ ইলেকশ্যন হৈ গৈছে আমাৰ ভাৰতৰ ভিতৰত আমাৰ ওচৰ চুবুৰীয়া মিজোৰামত যি ভিলেজ কাউন্সিলৰ ইলেকশ্যন হৈ গৈছে অলপতে আৰু ৰাজস্থানত অহা 28 তাৰিখ আজি 23 তাৰিখ এই কয়েকদিনৰ পিছতে 28 তাৰিখত ৰাজস্থানত ইলেকশ্যন হ'বলৈ গৈ আছে পঞ্চায়তত তাত পঞ্চায়ত ইলেকশ্যন বুলি সৰু ইলেকশ্যন নহয় যিমান বৰ ভোটাৰ আছে যিমান বৰ জনসাধাৰণ আছে সবে ভোট দিব পঞ্চায়ত ইলেকশ্যনত এই সিটি টাউনৰ মানুহ বাদে যিমান বৰ গ্ৰাম অঞ্চলত আছে পঞ্চায়ত ইলেকশ্যনত পাৰ্টিচিপেট কৰিব কিন্তু তাতে কৰোনাৰ সমস্যা নাই নেকি আজি আপোনালোকে জানে টিভিত চাওক আপোনালোকৰ মোবাইলত চাওক নেটত উলিয়াই পেলাই চেন্ট্ৰেল ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া তাৰ কমিশ্যনাৰে আলোচনা কৰি আছে আৰু বিহাৰ চৰকাৰে আলোচনা কৰি আছে আজিৰ দিনাখনে ডিক্লেয়াৰ হ'ব যে বিহাৰ এছেম্বলি ইলেকশ্যন MLA ইলেকশ্যনটো কেতিয়া হ'ব অতি সোনকালে অক্টোবৰতে হ'ব এই অক্টোবৰ লাষ্ট পিনে হোৱাৰ কাৰণে আজি ডেট ডিক্লেৰেশ্যনত আজি কৰিব গতিকে তেনেকুৱা ক্ষেত্ৰত আমাৰ অসমৰ মাত্ৰ কেনেকৈ বিটিচি ইলেকশ্যনটো কৰিব নোৱাৰে কাৰণটো কি কাৰণটো এখনো নহয় ৰাইজ যে BPF দলক আজিলৈকে দেখি আছে যে জিত পলে কি কৈ আছে আজি দিনাখনো যদি ইলেকশ্যন কৰে অক্টোবৰৰ ভিতৰতো যদি ইলেকশ্যন কৰে তেতিয়াহ'লে BPF দলে অবসলিউট মেজৰিটি লৈ পেলাই চৰকাৰ গঠন কৰিব আমাৰ অপজিশ্যন যি UPPL এই ষড়যন্ত্ৰৰ দ্বাৰা যি উঠাব বিচাৰিছে এম্পাৱাৰ কৰিব বিচাৰিছে তেখেতসকলে দেখিবলৈ পাইছে UPPL চাৰিটাৰ বাহিৰে চাৰিটাৰ ওপৰত আৰু নিজিকে আগতে যিটো সিট যিটো কমে আগে চাৰিটা বা পাঁচটা লিমিটেড থাকিব আৰু যিসকলে ষড়যন্ত্ৰ কৰা
তেখেতসকলে দেখিলে যে অন্যান্য পাৰ্টিসকলেও এটা দুটাহে সিট পাব গতিকে সেই বিপিএফ দলক তেনেকুৱা আৰু মানে ভাল সময় দিব নোৱাৰে গতিকে গভৰ্ণৰ ৰুলটো আকৌ 6 মাহৰ কাৰণে ইম্প'জ কৰা যাওক আৰু বিটিআৰ একৰ্ড ইমপ্লিমেণ্টেশ্যনৰ নামত বিটিআৰ একৰ্ড ইমপ্লিমেণ্টেশ্যনৰ নামত আমাৰ অঞ্চলত বিটিচি অঞ্চলত যি বিটিআৰ একৰ্ডত যি লিখা আছে চাপাগুৰিত যি ফ্লাইঅভাৰ লাগে বুলি কৈছে এই ফ্লাইঅভাৰৰ ফাউণ্ডেশ্যন কভাৰ হস্পিটেল লাগে বুলি কৈছে ইয়াৰ ফাউণ্ডেশ্যন কৰি পেলাই আৰু বিটিচিৰ যেটো ইলেকশন কোড অফ কন্ডাক্ট এই কোড অফ কন্ডাক্টটো উঠাই পেলাই আমাৰ বিটিচিৰ যেটো প্ল্যান বাজেট এসওপিডিৰ পইচা এই এসওপিডিৰ পইচাটো গভৰ্ণৰৰ দ্বাৰা আমাৰ এগেইনষ্ট কাম কৰাৰ ব্যৱহাৰ কৰিবৰ কাৰণে ষড়যন্ত্ৰ কৰিছে একো নাই এইটোৱে তেখেতসকলে দেখিছে যে এইবাৰ বিপিএফ দলে যদি 30টা সিটৰ জিকি পেলাই যদি বিটিসি সরকার গঠন করে তেতিয়াহলে অহা বছৰৰ হ'ব লগা যেটো আসাম এসেম্বলি ইলেকশন আছে তাতো তেখেতসকলে জোৰদাৰ ভাৱে আগৰ নিচিনা ইলেকশন খেলিব আৰু তামাম যিমানবোৰ আমাৰ এমএলএ সিট আছে তাতে জিকি গৈ পেলাই আকৌ অসমৰ সরকার গঠন কৰাৰ ক্ষেত্ৰত আমি পাৰ্টিসিপেট কৰিব পাৰিম এই ষড়যন্ত্ৰ কৰা মানুহবিলাকে যিমানে কাম নকৰক আমিও আমাৰ কামটো আমি কৰি যাম আমি আজি দাবী জনাইছো ভাৰত চৰকাৰলৈ প্ৰাইম মিনিষ্টাৰলৈ আমি মেছেজ পঠিয়াইছো যি কৰা হৈছে এক্সটেনশন গভৰ্ণৰ ৰুল সেইটো আমাৰ বিটিসি বাকি গণতান্ত্ৰিক অধিকাৰটো সৰ্ব কৰা হৈছে গতিকে এই দেশত গণতন্ত্ৰৰ দেশত কোনো ধৰণৰ জনসাধাৰণৰ গণতান্ত্ৰিক অধিকাৰ সাংবিধানিক অধিকাৰটো সৰ্ব কৰিব নোৱাৰে গতিকে আপুনি ইন্টাৰফিয়াৰ কৰক বলে আমি তেখেতক মেমোৰেন্ডাম দিছো হোম মিনিষ্টাৰক আমি মেমোৰেন্ডাম দিছো আমাৰ চিফ মিনিষ্টাৰক মেমোৰেন্ডাম দিয়া হৈছে আৰু খালি পৰহি আকৌ ডিসকাশন হ'ব অল পাৰ্টি মিটিং কৰাৰ কথা গতিকে আমি ৰখি আছো যে সেই অল পাৰ্টি মিটিংৰ কি ডিসিশন হয় আমাৰ ফালৰ পৰা আমি হেতুকে হেঁচা কৰি অসমৰ যিমানবোৰ ৰাজনৈতিক দল আছে এটা দুটা ৰাজনৈতিক দলৰ বাহিৰে যিমান দল আছে সংগঠন আছে তেখেতসকলে বিটিসি অনকালে ইলেকশন হোৱাটোই বিচাৰিছে বিটিসি অঞ্চলত যিমানবোৰ জাতি গোষ্ঠী আছে আদিবাসী মুছলিম ৰাজবংশী বড়ো অসমীয়া মাৰোৱাৰী বিহাৰী সান্থালী গাৰো ৰাভা সূত্ৰধৰ ৰাজবংশী যিমান আছে মই নাম ল'ব পাহৰা যিমানবোৰ আছে সবে বিচাৰিছে যে যিমান সোনকালে পাৰে বিটিসিৰ ইলেকশনখন হ'ব লাগে গতিকে আপোনালোকে নিজৰ নিজৰ গাঁৱত এতিয়া জাগাত ঘূৰি যাওক আৰু সকলোকে ধন্যবাদ দিছো আহাৰ কাৰণে কষ্ট পাইছে কষ্টটো আমি ল'বই লাগিব আৰু আমাৰ দলীয় সভাপতি মাননীয় হাগ্ৰামা মহিলাৰী দেৱে এটা ইনষ্ট্ৰাকশন দিছে যে ইলেকশন ডিক্লেয়াৰ কৰালৈকে কোনো ধৰণৰ পাব্লিক মিটিং এতিয়া কৰিব নালাগে এইটো মনত ৰাখিব ইলেকশন ডিক্লেয়াৰ খালামাগো মানে যিকোনো পাব্লিক মিটিং খালামनो नांला होननानै जोंनि आफादगिरि हाग्रामा महिलारी देवा इनस्ट्राक्शन हरबाय गतिके गाव गावनि प्राइमारियाव बिदि पाब्लिक मिटिं खालामनो नोंथांमोनहा दाखायथ'सै किन्तु गामियाव हाबनानै गावबुरा गामिनि गाहेला मानसिफोरनि न'आव थांनानै खाथिनि असर सबरिया मानसिफोरखौ लेंहरनानै ज' जिरायलायनानै रायलायनायखौ जोङो कन्टिनिउ खालामनांगौ बेखिनिखौनो बुंबाय आरो नोंथांमोन बयखौबो खेबसेबाव धन्यबाद हरनानै लासैनो बयबो न'आव थांफिनलायो बेखौनो खावलायबाय